তো হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নলগতাম। আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' আজি ভিডিঅ'টো কেনেকুৱা হ'ব চাই থাকক। মানে আজি আমাৰ যিহেতু গাঁৱত মানে সভা, চ' আজি 2 তাৰিখ এনেকৈ সভা হয়। চ' আজি ভিডিঅ'টো চাই থাকক। আজি এই ৰাতি গোঁসাই ঘূৰোৱা হ'ব। চ' কেনেকৈ ঘূৰাই কি কৰোঁ আমি, কেনেকৈ যাওঁ, তো চাই থাকক ভিডিঅ'টো। গাইজ, এতিয়া মই বৰ্তমান বাহঁতৰ তাত আছোঁ। চ' বাহঁতৰ তাতে জাষ্ট আহিলোঁ, আহি কিনে চ' চাই থাকক। বাহঁতেও এই চাকি জ্বলাইছে। চ' ইয়াতে চাকি আছে, এই চাকি। চ' সকলোৱে জ্বলাইছে চাকি। চ' সকলোৱে কলপুলি পুতি চাকি জ্বলাইছে। চ' চাই থাকক আগলৈ কি হ'বলৈ গৈ আছে ভিডিঅ'টো। তো সেই গাইজ, এতিয়া আমাৰ লগত আছে মন, এবাগে বাহঁতে বহি আছে। চ' সকলোৱে চাতি তাতি জ্বলাই মানে মেল মাৰি আছে ইয়াতে গোটাই মাখাই। এইটো চানামা আমাৰ বাৰ। চ' চাই থাকক। এতিয়া আমি মন্দিৰলৈ যাম। চ' যাই কিনে এইটো আমাৰ গাঁৱৰ মেইন মন্দিৰ, এইটো নামঘৰ। আমাৰ আজিৰ গাঁৱৰ পৰিৱেশটো চাই লওক। তাত মেজি জ্বলোৱা হৈছিল ৰাতিপুৱা, আৰু তাত ঢুলীয়া চন কৰা হ'ব অলপ দেৰি কৰি। চাই থাকক ভিডিঅ'টো। এইটো আমাৰ মন্দিৰৰ ভিতৰৰ দৃশ্য, আৰু আইতাসকলে নাম গাই আছে। এইটো আমাৰ মন্দিৰৰ মেইন গোঁসাই, যাক শ্ৰী শ্ৰী চামৰাই প্ৰভু বুলি কোৱা হয়। তো গাইজ, অকণমান দেৰিকে গোঁসাই ঘূৰোৱাব। মাৰ তাত লাগি ঠগীৰ যোগাৰ কৰি
मजा आएगा ना भिड़ो उसका चीज है ने उन्हें तो उसमें तो जाके भी खुला वाले पास kita masuk jo masuk jaga tadi lu jaga ব্যক্তি বেশি পাওয়ার ছিল তোর বেশি এই লাইনে জোট খায় সব লাইনে জোট এই লাইনে আনি রে তুই তো খাবা না পাবে তিরিক তলব পুরো কি কারণ তিরিক তলব পুরো কি কারণ কন্ট্রোল করতে দিয়েছে কন্ট্রোল করতে মরে না এই খেল দিয়ে মারবি বাবা এ মরে এই যে উড়না দই যে মারছু না হে এই যে মার কো চাট আনতে লাগে এটা তো উড়না দই তো এই যে মরে কি কে পাইছে তো আগর বার কোন লাইলে খাইছলি এই লাইলে খাইছলি এই তো যে इतनी हेरा फेरी रे গাইছ কালি আর ভিডিও বনানো হল সো কালি দেখাই পালে আপোনালোকে কি হল থ্ৰিলাৰ চং টং চব দেখাই পালে সো আজি আৰু কিবা কানি হ'ব যাই আছে তো চাই থাকক ভিডিঅ'টো সো গাইছ এতিয়া শান্তি লৈ আছে সকলোৱে সো চাই থাকক ভিডিঅ'টো তো গাইছ শান্তি লৈ ল'লোঁ লৈ কিনে আৰু চাই থাকক কি হৈ যাই আছে ভিডিঅ'টো চাই থাকক এতিয়া গোসাই ঘূৰাই আছে ত' চাই থাকক ভিডিঅ'টো তো গাইছ আজিৰ ভিডিঅ'টো এই আছিল তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব